ছয়নিকা কলিতাৰ কথাৰে আৰু মুকুল চেতিয়াৰ আবৃত্তিৰে প্ৰবঞ্চনা। এখিলা বগা কাগজ আৰু এটি কলম লৈ পঢ়িছো নীৰৱে। ভাবিছো ৰচিম এটি কবিতা, কিন্তু কাক লৈনো ৰচিম মোৰ এই অৰ্থহীন আৰু নিৰস কবিতা। বহুত ভাল পাওঁ তোমাক, বুজিছা, কিন্তু কিয় নাজানো নুবুজিলা তুমি। কিয় বাৰু আঁতৰি গলা মোক অকলশৰীয়া কৰি। মোৰ জীৱনটো যেন এতিয়া এডাল কাঁইটীয়া গছ, এই কাঁইটে পিন্ধে মোক প্ৰতি পলে প্ৰতি ক্ষণে। আৰু মনত পৰে মাথা তোমালৈ, কি কৰোঁ কেনেকৈ থাকোঁ তোমাৰ অবিহনে। ভাবিলেও ভয় লাগে জানা, কিন্তু তুমিতো নহয় মোৰ বহুদিনৰ চিনাকি। তেন্তে কিয় কৈছিলা মোক ভাল পাওঁ বুলি। হঠাতে সিদিনা তোমাৰ সৈতে চিনাকি হৈছিলোঁ, ময়ে নভবাকৈ তোমাৰ প্ৰেমত পৰিছিলোঁ। হৃদয়ৰ প্ৰতিটো কোণত তোমাকে ৰাখিছিলোঁ, মনে প্ৰাণে কেৱল তোমাকে বিচাৰিছিলোঁ। মই তোমাৰে আছিলোঁ, কিন্তু এতিয়া নহয়। এতিয়া হয়তো মই হৈ পৰিলোঁ তোমাৰ আইফোনলৈ যোৱা কণ্টেক্ট লিষ্টত ছেভ নথকা এটা সাৱধান ৰং নাম্বাৰ।